সেইৰা কোৱা পিছে কি কৰা আজি? কিনো কৰিম আছো দে ৰিল চাই। আজি দেখোন হলি, মই তোমাক ৰিল চোৱাৰ কথা কোৱা নাই। কি হলি আপুনি তুমি যোৱাৰ কথা কোৱা নাই। আজি ফাকুৱা আমাৰ তাৰ কথাহে কৈছো। তুমি আৰু ৰিল চাই চাই কিবা ভাবি থাকা। কি আজি হলি নেকি ৰবা পিছে মই তাই ষ্টৰি জমাই কি যে হ'ব, এই অনলাইন যুগটো অহাৰ পৰা এই টিভিবিলাকক পগলা হৈ হৈ ষ্টৰি মাৰা, কিবা মাৰা, অনলাইন কৰা, যেমন তই পগলা কৰি দিলা। সেই আগত ধেমালিবোৰ যে নোহোৱাই হৈ গ'ল। কি যে হ'ব। সেইৰা পিছে ষ্টৰি মাৰা হ'ল নে নাই? হলে ৰবা মই ৰিল চাই আছো। নালাগে আজি দেখোন ফাকুৱা মোক ফাকুৱা আনি নিদিয়া। ৰবাচোন মই দেউতাকে কৈ ৰবা আনি দিব পাৰে। আজি ফাকুৱা লাগিবই। ঠিক আছে, মই আনি দিম দিয়া। দেউতাই ফাকুৱা আনিছে নে নাই? আনিছে। তোমালোকৰ দেউতাই ফাকুৱা আনা নাই? ক'তনো আনিব, এওঁলোকৰ দেউতাকৰতো পইচাই নাই। হয় নেকি? ব'লা মাজনী মোৰ ফুটা কৰি 1 টকাও নাই। পাৰালৈকে কালি আনি দিম যোৱা। মই ক'ৰ পৰা আনি দিওঁ মাজনী? মাজনী উঠাচোন উঠা। মই পাৰিলৈকে এতিয়াই আনি দিওঁ ৰবাচোন। মা দেউতা অহা নাই নেকি? নাই বাবা, তই দেখি চোৱা গৈছো। হ'ব এই ছোৱালীজনীৰ লগতো নাই ভাই, মোৰ ফাকুৱাত বাহিৰে বেলেগ নাই মোৰ তাত। ফাকুৱাই দিছোন। তুমি এইখিনিও পেলাই দিলা। নাই এইখিনি দিওঁতে পৰি গ'ল। দিয়ক, আপুনি একো নাজানে। ভাই বোকাই হেলো নেকি?
কি কৰে ভাই নাই দে মোটাটো নাই নহয় মোটাটো নাই আমি লগবাই নলো